নমস্কাৰ, মোৰ ঘৰ বৰপেটা ডিষ্ট্ৰিক্ট, থানা সৰ্থেবাৰী, গাঁও চতলা। আপুনি যিখিনি মানে হাঁহ পালন আৰম্ভ কৰিছে, হাঁহ পালনখিনিত আপুনি কিমান দিন ধৰি এতিয়া হাঁহ পালন কৰা দেখিবলৈ পোৱা গৈছে? 4 মাহমান হ'ল মই হাঁহ পালন কৰা। দেখা গৈছে ল'ৰা ছোৱালীসকলে কৰ্মসংস্থাপনৰ অভাৱত ভুগি যিকোনো চাকৰিৰ পিছে দৌৰে। সেই ক্ষেত্ৰত আজিকালি বেকাৰ ল'ৰা ছোৱালীখিনিয়ে আপুনি তেখেতসকলক কি মানে অনুৰোধ জনাব? তেখেতসকলে ফাৰ্মে কৰিব লাগে, যদি কিবা মানে ব্যৱস্থা চাব লাগে। যদি একো নহয় তেতিয়াহ'লে মুৰ্গীৰ বা ছাগল, হাঁহ এনেকুৱা ফাৰ্ম কৰিব লাগে। ফাৰ্ম কৰিলেও মাহত মোটামুটি 30-40 হাজাৰ টকা বা 50,000-60 হাজাৰ টকালৈকে ইনকাম কৰিব পাৰি। আৰু আপুনি যিখিনি হাঁহ এতিয়া পালন কৰি আছে, কিমানখিনি হাঁহ আছে আপোনাৰ? মোৰ এতিয়া 40টা আছে, এৰি আগত বিক্ৰী কৰিলোঁ। আপুনি যিখিনি হাঁহ পালন কৰি আছে এতিয়া, সেই হাঁহ পালনৰ জৰিয়তে আপুনি চোৱা চিতা কেনেদৰে কৰি আছে? আপুনি নিজে কৰে নে আৰু কোনোবা মানুহ ৰাখিছে? এনেকুৱা মানুহ ৰখা নাই, মোৰ ফেমিলিতে। মই যেতিয়া নাথাকোঁ তেতিয়া ফেমিলিয়ে চায়। আপুনি বেলেগ কামতো জড়িত আছে? মই আছোঁ। হয়, আপুনি যিখিনি হাঁহ এতিয়া পালন কৰি আছে, হাঁহ পালনখিনিত আপোনাৰ খাদ্য কেনেকুৱা কি খুৱাইছে? খাদ্যটো যেতিয়া পোৱালি থাকে তেতিয়া মানে এমাহমান দানাই খুৱাওঁ, তাৰপিছত ভাত আৰু মল দিওঁ। এমাহমান দানা খুৱাই। আপুনি যিখিনি হাঁহ এতিয়া মানে পালন কৰিছে, হাঁহখিনি ক'ৰ পৰা আনে এতিয়া? বৰপেটাৰ পৰা আনো। বৰপেটাৰ পৰা আনে। বৰপেটাৰ পৰা অনাৰ পিছত আপুনি আৰু কেতিয়াবা ধৰি লওক আপোনাৰ ইয়াতকৈ ডাঙৰকৈ প্লেনিং আছে নেকি? আছে। কেনেকুৱাকৈ? মই আনিমেই আৰু এতিয়া ছেপ্টেম্বৰৰ মাহ, এতিয়া আনিলে মই জানুৱাৰীত বিকিব পাৰিম। এতিয়া মই আৰু 300 পোৱালি আনিম। এতিয়া কিমানকৈ চলি আছে বৰ্তমান হাঁহৰ ৰেট? হাঁহৰ ৰেট এতিয়া কমেই চলি আছে, বেছি নাই। মানে বানপানী যে, পানীৰ কাৰণে হাঁহবিলাক বেমাৰ হৈছে। মোৰ বেমাৰ লগা নাই, কিছুমানৰ তাত বেমাৰ লাগিছে, সেইকাৰণে দামটো কমিছে এতিয়া। আৰু আপোনাৰ এই হাঁহত যিবিলাক আপুনি দানা খুৱাইছে, কিবা খুৱাইছে, কেতিয়াৰ পৰা কিমান বয়সলৈকে আপুনি কি দানা খুৱায় আৰু ভেকচিনেশ্যন কিবা ব্যৱহাৰ কৰে? ভেকচিন একো নিদিওঁ, বাকী পোৱালি থাকোঁতে দানা দিওঁ, বাকী ডাঙৰ হোৱাৰ পিছত ভাত আৰু মলে দিওঁ। ভাত আৰু মল আৰু বেলেগ কিবা খুৱাব পাৰে? পাৰে, কিন্তু মই দিয়া নাই সেইবিলাক। হয়, আপুনি কম সময়ত হাঁহ পোৱালিখিনি মানে গ্ৰ'থ হোৱাত সহায় হৈছেনে এইখিনি যিখিনি ভাত আৰু মল খুৱাই যায়? হৈছে। মোৰ মানে বিকিব পৰাই হৈছে কেইটামান, মানে সেইকেইটা 2 মাহ 3 মাহ হোৱাই নাই, 10 দিন বাকী আছে, 2 মাহ 20 দিনমান হয়। কিমানমান ওজন হ'ল এতিয়া? সেইকেইটা প্ৰায় 1.5 কেজি বেছি হৈছে। 1.5 কেজি বেছি হৈছে। এতিয়া আপুনি ভৱিষ্যতলৈকে আপোনাৰ ডাঙৰকৈ প্লেনিং আছে আৰু? আছে। অঁ।